আমি আগবাঢ়িছোঁ এইবাৰ পুনৰ এটি গীতৰ মাজতে আৰু নীলিম তালুকদাৰ আৰু কণ্ঠশিল্পী ৰেখা ভাৰতীক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিম। নীলিম তালুকদাৰ আৰু ৰেখা ভাৰতী তেখেতসকলে গাব কিনো যাদু কৰিলা মোক তুমি মোৰেই সোণ, কথা চাৰু গোহাঁই, সুৰ জে.পি. দাস আৰু এই গীতটিত সহযোগী কণ্ঠশিল্পী হিচাপে আছিলে জিতুল সোণোৱালদেৱ। এইবাৰ মঞ্চত নীলিম তালুকদাৰ আৰু ৰেখা ভাৰতীক আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। জবিদাক অনুৰোধ জনাইছোঁ সম্বৰ্ধনা জনাবলৈ ফুলাম গামোচা আৰু মোমেণ্টামেৰে। হেল্ল' কণ্ঠশিল্পী ৰেখা ভাৰতীৰ কাৰণে অকণমান হাত চাপৰি বজাই দিয়ক আৰু লগতে নীলিম তালুকদাৰ। এয়া মঞ্চত নীলিম তালুকদাৰ আৰু ৰেখা ভাৰতী। সকলোলৈকে নমস্কাৰ জনাইছোঁ। মিতালী চৌধুৰী বাইদেউলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বাইদেউৰ গীত এটি গাবলৈ লৈছোঁ আমি দুয়ো একেলগে, গতিকে কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা বিচাৰিছোঁ। প্রিয়তমা যুবা জনমরে তুমি মোরা ফুল, যুবা জনমরে পরা তুমি মোরা ফুল। কিনো যাদু কৰিলা তুমি মোৰে
মুৰুলীৰে তান সময় হ'ব আমাকে বিৰি সময় হ'ব আমাকে বিৰি কিনো যাদু কৰিলা তুমি মোৰে দি থকাটো দেখো মই তোমাৰে সপোন দি থকাটো দেখো মই তোমাৰে সপোন প্ৰিয়তমা মোৰ যোৱা জনমৰে পৰা তুমি মোৰ আপোন যোৱা জনমৰে পৰা তুমি মোৰ আপোন যোৱা জনমৰে পৰা তুমি মোৰ আপোন যোৱা জনমৰে পৰা তুমি মোৰ আপোন। ধন্যবাদ। ধন্যবাদ ধন্যবাদ ধন্যবাদ